আজি সৰ্বনাশ আমাৰ এয়া লখিমপুৰ বঙালমৰা দৃশ্য চাওক আজি পথাৰত চব ৰোৱনী কোৰ মৰা হাল বোৱা চব আহি দৌৰি দৌৰি আহি আছে বিজুলী ঢেৰেকণি এনেকুৱা ধুমুহা বতাহ আহিছে চাওক এইবোৰ ভয়ৰ চোতত চব দৌৰি দৌৰি আহি আছে এনেকুৱা বিজুলী মাৰিছে জীৱনত আজিহে প্ৰথমবাৰ পাইছোঁ দেই মই এনেকুৱা বিজুলী দেখা এইটো ভয়ত কঁপি কঁপি আহিছে চাওক সোমাই লৈ মানুহবোৰ কেনেকৈ দৌৰি দৌৰি আহিছে চব চবেই মোবাইলটো বন্ধ কৰিব কৈছে তথাপিও মই হ'লেও আপোনালোকক অকণমান হ'লেও দেখুৱাইছোঁ চব চেষ্টা কৰিছোঁ মোৰ ভয় লাগিছে এতিয়া মোবাইলটো বন্ধ কৰিব লাগিব এতিয়া অলপ সময় পিছত বাকীখিনি দেখুৱাম আপোনালোকৰ ধুমুহা বতাহত কি কি ক্ষয় ক্ষতি হৈছে গাঁৱত এইখন দৌৰি দৌৰি আহিছে চব এইকেইটা ভয়ত কঁপি কঁপি আহিছে চব চব ট্ৰেক্টাৰ চেক্টাৰ চব আহি গ'ল চব ইয়াতে আহিছে এইগাল মানুহ চক এইগাল দম খাই গ'ল ইয়াত ইমানেই ভিডিঅ'টো পিছত দেখুৱাই আছোঁ পুখুৰীত দেৰিজোপা তামোল গছ দেখোন পৰিলে ৰাতলতো পৰিলে চেচ চৰাই পোৱালি ঢেৰ আছিলে হ'লে এইজোপাত চব বৰবাদ তামোলো আছিলে হ'লে ভালে কাটিলে নাই তাও নাই মই কেলা খোজ খাই কেলা মৰিছো তোক কেলা দে আকৌ পাব পানী নাই ইয়াত আছে নেকি আকৌ চাওঁ তামোল বেছি নাই 4-5টামান আছিলে ধৰকচোন আনক চৰাই পোৱালি আছিলে চৰাই পোৱালিকেইটা জীয়ে নেকি চৰাই পোৱালিকেইটাকে জীয়ে নেকি চৰাই বাঁহটো পোৱালিখিনি পানীতে পৰিলে পানীত পৰিলে ইমান দেৰি আৰু আছেগৈ জানো সৰুটো এটা বাঁহ চোৱা সেইটো বনাইছিলেহে বৰ ধুনীয়াকৈ বনাইছিলোঁ বাঁহটো লৈ লওঁ হা প্ৰাকৃতিক দুৰ্যোগ পানী পুৰা হৈছে না দিয়া লাগে বানপানী তৰ এইফালে দেই ঘৰৰ অৱস্থা চা পুৰা টিং চিং উৰাই লৈ গুচি গ'ল দেখোন চেচ ছাৰ্ভিচিং কৰিব লাগিব এতিয়া চব চেচ পানী সোমাই গ'ল ঘৰৰ ভিতৰত গোটেই বৰবাদ হ'ব আৰু ইমানেই ভিডিঅ'টো আছিলে দেখুৱালোঁ অলপ যিমান পাৰোঁ আৰু ধুমুহা বতাহৰ মানে এতিয়া ছাৰ্ভিচিং কৰোঁ আৰু ঠিক আছে ধন্যবাদ এই চুম্বুলি